guys, welcome to my YouTube channel. আজি আমি কথা পাতিম ক্যান্ডেল ষ্টিকৰ বিষয়ে। ষ্টিক ক'ত ওপেন হয়, ক'ত ক্লোজ হয় বহুতে নাজানে। ক্যান্ডেল কেনেকৈ চাব লাগে সেইটো নাজানে। আজি সেই বিষয়ে। ফাৰ্ষ্টতে ক্যান্ডেল জন্ম কেতিয়া হৈছিল? ক্যান্ডেল জন্ম হৈছিল 18th century জাপানত। জাপানৰ ৰাইজৰে ক্যান্ডেল ষ্টিক আৰম্ভ কৰিছিল। তাকে আজি আমি ওপেন, হাই, ক্লোজ, কোনডাল ওপেন ওপৰত হয়, কোনডাল তলত হয় সেই বিষয়ে কথা পাতিম। এডাল ৰেড ক্যান্ডেল, ইয়াত ওপেন হয়, ইয়াত ৰেড ক্যান্ডেল ওপেন ওপৰত হ'ব আৰু ক্লোজ তলত হ'ব। ওপেন হৈ ওপৰলৈ যেতিয়া যাব ই হাই হ'ব আৰু যেতিয়া তলত আহিব এডাল লো, একেবাৰে লো হ'ব আৰু এইটো হ'ল ডাউন সাইড। বিয়াৰিছ বুলি কয়, বিয়াৰিছ ক্যান্ডেল। ওপেন ইয়াত হ'ব, ক্লোজ ইয়াত হ'ব। ৰেড ক্যান্ডেল মুঠতে এটাই কথা জানিলে ভাল, ওপেন ইয়াত হ'ব, ক্লোজ ইয়াত হ'ব। আৰু গ্ৰীন ক্যান্ডেলৰ ওপেন তলত হ'ব, ক্লোজ ওপৰত হ'ব, লো তলত, হাই ওপৰত। আৰু এডাল বুলিশ বুলি কোৱা হয়, বুলিশ ক্যান্ডেল। তলতে চাৰ্ট দেখাই আছে, এই গ্ৰীন ক্যান্ডেলডাল হৈ গ'ল বুলিশ বুলি ধৰা হয়। ইয়াত বায়াৰ বেছি, বায়াৰ গৈছে কাৰণে এই বুলিশৰ ওপৰলৈ প্ৰাইচটো গৈছে। আৰু ৰেড ক্যান্ডেললৈ এই দেখিছে প্ৰাইচ ইয়াত ওপেন হৈছে আৰু ক্লোজ ইয়াত হৈছে। প্ৰাইচ 2315 ৰুপিছৰ পৰা গৈ 2198ত ক্লোজ হৈছে। Thank you.